নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। মই হিমানে মই অন্য এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু সকলোৱেতো গম পাইছে আমাৰ বিয়াখন হৈয়ে গ'ল আৰু এইটো মানে ফেব্ৰুৱাৰী মাহৰ ভিডিঅ' আছিলে। মই আপলোড কৰা নাছিলোঁ, চব ভিডিঅ' বনাই থৈছোঁ, কিন্তু মই দিয়া নাই আৰু ভাবিছোঁ আজি দি দিওঁ বুলি। সেয়ে বেছি লম্বা নহয়, যেনিবা ভিডিঅ'টো অকণমান হয়। আৰু আমাৰ কইনা নহাৰ আগতে মানে কইনা ফাৰ্নিচাৰখিনি যিহেতুকে ঘৰত আনিছিলে, সেয়েহে আমি ধুনীয়াকৈ ৰুমটো সজাই আছিলোঁ। মানুহজন মই আকৌ মাহীও এনপিনে লাগি আছে, চাফা কৰি আছে আৰু ধুনীয়াকৈ ৰুমটো সজাই কৰি দিলোঁ সিহঁতক। যিহেতুকে মালখিনি ফাৰ্নিচাৰখিনি সোমাইছে, এনেকৈ পেলাই থ'ব বেয়া লাগে ন, আৰু সেয়ে ধুনীয়াকৈ ৰুমতে আমি দুটা সজাই কৰি থৈ দিলোঁ। কাৰণ কইনাটো আমাৰ 14 ফেব্ৰুৱাৰীত দিনাখন অনা গৈছিলে, তাৰ আগতে ফাৰ্নিচাৰখিনিও সোমাই দিলে। সেয়েহে আমি ধুনীয়াকৈ ৰুমটো সজাই কৰি দিলোঁ। কেনেকুৱা লাগিছে ৰুমটো চাই কিনে কমেণ্ট কৰিব দেই। আৰু তাৰপিছতে এনেকৈ ধুনীয়াকৈ আমি কামখিনি কৰি আছোঁ। আৰু ইয়াত দেখিছোঁ নহয়, পাকত ডাইনিংখন থৈ দিছিলোঁ, কিন্তু ইয়াত লগোৱা নহ'লে কাৰণ চিচাৰ হেৰি হয়, তাত খুলি কৰি থ'লে পিছত লগাব বুলি। আৰু এইপিনে ধুনীয়াকৈ ওপৰ এখন চিচাখন ইয়াতে থৈ দিছে আইটিখন। তাৰপিছতে এনেকৈ এইপিনে আকৌ এটা আমাৰ পাকঘৰটো মানে বস্তুখিনি সজাইহে আছোঁ আৰু এনেকৈ ৰুমটো সজাই কৰি দিলোঁ। কেনেকুৱা লাগিছে ক'ব কমেণ্টত। ধুনীয়াকৈ বস্তুখিনি সজাই কৰি থৈ দিলোঁ। তাৰপিছত এনে আৰু সোনকালে আলহী আহিব। আৰু এইপিনে কাপোৰ চাপোৰ জাপা নাই, এনেই মানে বস্তুখিনি সোমাই কৰি থৈ দিছোঁ আৰু বিচনাখন এনেকৈ পাৰি কৰি ধুনীয়াকৈ সজাই কৰি দিলোঁ। কেনেকুৱা লাগিছে বাৰু ৰুমটো দেখিছে নহয়। আৰু এইখিনি কইনাৰ ফাৰ্নিচাৰখিনি লৈ আনিছিলোঁ, আমি ধুনীয়াকৈ এনেকৈ সজাই কৰি দিলোঁ। ভালে লাগিছে যে ঘৰটো। আৰু এইপিনে মানুহটোৱে কাম কৰি ভাগৰ লাগিছে বোলে অকণমান বহি লৈছে। তাৰপিছতে আৰু মই এনেকৈ ভিডিঅ' অকণমান বনাই দিলোঁ। সেয়ে আপোনালোককো দেখুৱাই দিলোঁ। কেনেকুৱা পাই জনাব। তেতিয়াহ'লে আজিলৈকে আহিছোঁ, আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। সকলোকে বাই বাই।